गोमानानै थानाय सासे लाइमोननि गोथै सह'खौ सुपारिघाटनि हाग्रायाव मोन्दों। तुरियापाहार गामिनि आब्दुल मतिन फकीरनि फिसाज्ला 34 बोसोर बैसोनि आब्दुल मतिन शेख मुंनि लाइमोनखौ फासि नांनानै थानाय थासारियाव मोननो हायो। जाथायनि सोमोन्दै मिथिनो मोननाय बादिब्ला थांनाय 20 अक्ट'बर खालिनिफ्राय गोमानानै दंमोन आब्दुल मतिन शेखआ। दिनै नखरनि सुबुङा सुपारिघाट ओनसोलनि हाग्रायाव नागिरनानै मोनो आरो जाथायनि सोमोन्दै पुलिसनो खौरां हरनायाव परबतझरा महकुमा सिंनि काजिगाव पुलिसआ जाथायथिलियाव थांनानै गोथै सह'खौ पस्टमर्टेमनि थाखाय राहा खालामो आरो नायबिजिरनायखौ जागायो। আজি মানে যোৱা 4-5 দিনৰ পৰা আমাৰ এই থুৰিয়াপাহাৰ গাঁৱৰ এটা ল'ৰা নিৰুদ্দেশ হৈ আছিল। ল'ৰাটো আজি হঠাতে পৰিয়ালৰ লোকে বা গাঁওবাসী ৰাইজে বনাঞ্চলত তেওঁলোকে বিচাৰি ফুৰাত তাতে তেওঁলোকে লক্ষ্য কৰে ল'ৰাটো মানে ইয়াতে হেং কৰি আছে আৰু কি। তো ঘটনাটো এইখিনিয়ে। ল'ৰাটো ভাল ল'ৰা আছে। পৰিচয় মানে ল'ৰাটো আব্দুল মতিন শেখ, দেউতাকটো চহৰ আলী মুন্সি, গাঁৱটো থুৰিয়াপাহাৰ। এনে চিপ লৈ মানে তেওঁলোকে হেং কৰা অৱস্থাত আছে, কিন্তু একচুৱেলি ঘটনাটো কি এতিয়ালৈকে কোনো সুসূত্ৰ ওলোৱা নাই। নিশ্চয় প্ৰশাসনে পুলিচে তদন্ত কৰাৰ পিছত আচল তথ্যটো ওলাই পৰিব আৰু কি একচুৱেলি কি হৈছে হোৱা নাই। তো এইখিনি মানে এতিয়া পুলিচে এইটো পোষ্টমৰ্টেম কৰাৰ কাৰণে ইতিমধ্যে যাৱতীয় ব্যৱস্থা কৰি আছে। পোষ্টমৰ্টেমলৈ লৈ যাব। ইয়াৰ পিছত আচল যিটো ঘটনা এইটো ঘটনাটো বহলাই লাগে। ধাৰণাটো ল'ৰাটো 4-5 দিনৰ পৰা নিখোজ হৈ আছিল। এতিয়া কেতিয়া চিপ লোৱা অৱস্থাত আছিল বা কেতিয়া চিপ লৈছে এতিয়াতো কোনো এই কথাটো ক'ব নোৱাৰিব। যিহেতু 4-5 দিনৰ পৰা ল'ৰাটো নিৰুদ্দেশ হৈ আছিল। ইতিমধ্যে পৰিয়ালৰ ফালৰ পৰা প্ৰশাসনক ইয়াৰ বিষয়ে অৱগত কৰাইছে। বিভিন্ন ছ'চিয়েল মিডিয়াত ইয়াৰ বিষয়ে বাতৰি ওলাইছে, কিন্তু কোনো ধৰণৰ সা-সূত্ৰ পোৱা নাছিল। কিন্তু আজি হঠাতে ল'ৰাটো ইয়াত পোৱা গৈছে। এক প্ৰকাৰ ৰহস্যজনক। এতিয়া ল'ৰাটো এনেকুৱা চিপ লৈ অৱস্থাত আছে। এতিয়া প্ৰকৃততে কি হৈছে, প্ৰকৃততে প্ৰশাসনে তদন্ত কৰাৰ পিছত, আৰক্ষী প্ৰশাসনে তদন্ত কৰাৰ পিছত আচল তথ্যটো ওলাই পৰিব। এইটো ঠাইখন মহামায়া সংৰক্ষিত বনাঞ্চল, একচুৱেলি থুৰিয়াপাহাৰ গাঁৱতে পৰে আৰু কি। যিজন ল'ৰা মানে আজি তাত উদ্ধাৰ কৰা হৈছে তেওঁৰ ভৰিখিনিতো মাটিত লাগি আছে। এতিয়া ভৰিখিনি মাটিত লাগি আছে। এতিয়া ল'ৰাটো চিপ লৈ অৱস্থাত আছে। এতিয়া হাবি জংঘলত এনেকুৱা অৱস্থাত আছে। এতিয়া ল'ৰাটো নিজে লৈছে না কেনেকৈ হ'ল এই কথাটোতো এতিয়ালৈকে কোনো ক'ব নোৱাৰে। সন্দেহৰ আৱৰ্তত পৰি আছে। আৰু যিহেতু এই ঘটনাক লৈ 4-5 দিনৰ পৰাই নিৰুদ্দেশ হৈ আছিল, ইয়াক লৈ এতিয়া নিজে অকলে আহি ইয়াতে চিপ লৈ আত্মহত্যা কৰিল না কি হ'ল এইটো এতিয়ালৈকে গম পোৱা অৱস্থাত নাই।